ফলাফল লাভ কৰিব পাৰে এইটোৱে আমি মানে ঈশ্বৰৰ ওচৰত মানে প্ৰাৰ্থনা জনাইছোঁ আমাৰ ফালৰ পৰা আশীৰ্বাদ আজি এই সভাত উপস্থিত মোৰ বন্ধু বান্ধৱীসকল তথা মোৰ ঘৰৰ ভাইটি ভণ্টিসকল আজি এই সভাৰ মোৰ কেন্দ্ৰবিন্দু বিদায় প্ৰাৰ্থীসকল আজি এই বিদায় সভাখনি অসমীয়া বিভাগৰ ষষ্ঠ ষাণ্মাসিকৰ ছাত্ৰ ছাত্ৰীসকলক আনুষ্ঠানিকভাৱে বিদায় দিবলৈ অনুষ্ঠিত কৰা হৈছে বিদায় শব্দটো সঁচাকৈয়ে বেদনাদায়ক এই শব্দটোত আবেগ অনুভূতি প্ৰেম বিষাদ জড়িত হৈ আছে আপোনালোকক আমি আনুষ্ঠানিকভাৱে বিদায় দিছোঁ যদিও আমাৰ মনৰ মাজত আপোনালোকে সদায় সজীৱ হৈ থাকিব মোৰ ফালৰ পৰা আপোনালোকক আগন্তুক পৰীক্ষাৰ বাবে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ ধন্যবাদ আমি এই বিদায় আমি আনুষ্ঠানিকভাৱে দিছোঁ আমি অন্তৰৰ পৰা আমি দাদা বাইদেউসকলক বিদায় লোৱা নাই আৰু তোমালোকৰ যি কৰ্মৰাজি সেয়া আমাৰ কাৰণে সদায় চিৰস্মৰণীয় হৈ যাব আৰু আগতে যদি কেতিয়াবা কিবা কৰিব পাইছিলোঁ বেয়াকৈ কৰি পাইছিলোঁ তেন্তে আমাৰ নিজৰ ভাইটি ভণ্টি বুলি ক্ষমা কৰি দিব আৰু পাছলৈও যাতে তোমালোকে এই মহাবিদ্যালয়ত আহা আৰু এই মহাবিদ্যালয়ৰ যিকোনো কাৰ্যতে তোমালোকে অংশগ্ৰহণ কৰা তাৰ প্ৰতি আমি আশা কৰিলোঁ ইয়াকে কয় মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ ধন্যবাদ আৰু সৌভাগ্যৱান যেতিয়া স্নাতক হৈ যাবা তেতিয়া এটা সময়ত ক'ব লাগিব ডিব্ৰুগড় ইউনিভাৰ্চিটি নগৰৰ পৰা GBCS চিষ্টেমৰ আমি প্ৰথম গ্ৰেজুৱেট আছিলোঁ আৰু মই আজি সময়ৰ মোৰ ষষ্ঠ ষাণ্মাসিকৰ ছাত্ৰ ছাত্ৰীসকল লগতে মোৰ মৰমৰ বাকী দ্বিতীয় আৰু চতুৰ্থ ষাণ্মাসিকৰ ছাত্ৰ ছাত্ৰীসকল বিদায় এই শব্দটো সঁচাকৈ অতি বেদনাদায়ক বিদায় মানে যিহেতু কষ্ট বিদায় মানে যন্ত্ৰণা বিদায় মানে বিষাদৰ এক গতি হয় Hey there. Subscribe to my channel and also press this bell icon. অসমীয়া বিভাগত অতিক্ৰম কৰিলা আৰু আজি সময়ৰ আহ্বানতে এই মহাবিদ্যালয়ৰ পৰা তোমালোকে হয়তো যাবই লাগিব এয়া চিৰন্তন সত্য কিন্তু তোমালোকে মন বেয়া নকৰিবা কাৰণ হয় বিদায় সভা আজি যদিও অনুষ্ঠিত কৰা হৈছে কিন্তু আমি কেতিয়াও তোমালোকক মনৰ পৰা বিদায় দিব নোৱাৰোঁ আৰু তাৰোপৰি মই ভাবোঁ আজি আচলতে শুভেচ্ছাৰে জনোৱা হৈছে তোমালোকক আৰু এই মহাবিদ্যালয়ৰ দুৱাৰদলি বা বিভাগৰ দুৱাৰদলি কেতিয়াও তোমালোকৰ কাৰণে বন্ধ নহয় যিকোনো প্ৰয়োজন সাপেক্ষে যিকোনো মুহূৰ্তত তোমালোকে এই মহাবিদ্যালয়লৈ যিহেতু আহিব পাৰা সেয়ে ইমান মন বেয়া নকৰিবা যদি কৰিছা আৰু যিহেতু আজি মই থাকোঁ শুভেচ্ছাৰে জনোৱা হৈছে কিয়নো তোমালোকৰ বাবে আন এখন ল'বলৈ গৈ আছে আন এটা পৰ্যায়ত যিহেতু তোমালোকে যিটো পৰ্যায়ত আছা সেই পৰ্যায়ৰ পৰা আন এটা পৰ্যায়লৈ বন্ধ হ'বলৈ গৈ আছা আৰু অহা 30 তাৰিখৰ পৰা হ'বলগীয়া যি তোমালোকৰ স্নাতক একান্ত পৰীক্ষা সেই পৰীক্ষাৰ যেন তোমালোকক শুভেচ্ছাৰে জনোৱা হৈছে আৰু ভালদৰে পৰীক্ষা দিবা যাতে স্নাতক একান্ত পৰীক্ষাৰ শিক্ষাৰ্থীৰে উত্তীৰ্ণ হৈ মহাবিদ্যালয়ৰ লগতে তোমালোক নিজৰ আৰু শিক্ষাকলৈ যেন
কৰিবা, নিজৰ ব্যৱহাৰ আচাৰ ব্যৱহাৰ সদায় সুন্দৰ কৰিবা, সৰুক মৰম কৰিবা, সৰুৰ পৰা কেৱল যে সন্মান বিচাৰিবলৈ নাযাবা, তাত কেতিয়াও তোমালোকে সুখী হ'ব নোৱাৰিবা। সৰুক মৰম কৰিবা, তেতিয়াহে যদি তোমালোকে সুখ বিচাৰি পাবা। আৰু জীৱনটো যাপন কৰিবলৈ শিকিবা, জীৱনটো উপভোগ কৰিবলৈ শিকিবা। শিক্ষা চাকৰি এইবোৰ আমাৰ সঁচাকৈ অতি দৰকাৰী বস্তু, কিন্তু তাৰ লগতে কেনেকৈ তোমালোকে সুখ আনন্দ উপভোগ কৰিছা এইখিনি অতি গুৰুত্বপূৰ্ণ, এইখিনি গুৰুত্ব দিবা। কেনেদৰে সুখ আনন্দ এইবোৰ সুন্দৰকৈ উপভোগ কৰিবা, তেতিয়াহে জীৱনটো জীৱন হৈ পৰিব, ৰঙীন হৈ পৰিব। আৰু এইখিনিতে আৰু এটা কথা কওঁ যে যিকোনো পৰিস্থিতি, যিকোনো ঘটনা বা যিকোনো কথাই আচলতে সদায় ধনাত্মক দিশেৰে চাবলৈ চেষ্টা কৰিবা, ঋণাত্মক কথাবোৰ মনলৈ আহিবলৈ নিদিবাই। আৰু তোমালোককতো মই কেৱল 2 বছৰ সময়তে লগ পালোঁ, এই 2 বছৰৰ সময়ত তোমালোকৰ ইমান আপোন হৈ পৰিলা, বহুত আপোন হৈ পৰিলা আচলতে। আৰু এই 2 বছৰত যদি কেতিয়াবা তোমালোকক মই গালি পাৰিছিলোঁ বা কেতিয়াবা খং কৰিছিলোঁ, তাৰ কাৰণে কেতিয়াও বেয়া নাপাবা, কেতিয়াও সেইখিনি কথা মনত লৈ নাথাকিবা। আচলতে তোমালোকৰ ইমান আপোন হৈ পৰিলা যে কেতিয়াবা হয়তো সেয়া মৰমতে হৈ গৈছিল। আৰু কিনো কম, পৰীক্ষা ভালকৈ দিবা, আগবাঢ়ি যোৱা, সফলতা সদায় তোমালোকৰ সন্মুখত থাকক। তাকে কৈ মই মোৰ বক্তব্য ইমানটা সামৰণি মাৰিছোঁ। তোমালোকলৈ বহুত মৰম যাচিছোঁ। আৰু লগতে মানৱ বা প্ৰথমৰ আমাৰ চতুৰ্থ ষাণ্মাসিকৰ ছাত্ৰীসকল আৰু দ্বিতীয় ষাণ্মাসিকৰ ছাত্ৰ ছাত্ৰীসকলে যে ইমান সুন্দৰকৈ আজি অনুষ্ঠানটো আগবঢ়াই লৈ গৈছা, ইমান কষ্টৰে অনুষ্ঠানটো আজি সভাখন অনুষ্ঠিত কৰিছা, বিশেষকৈ মানৱ আৰু জ্যোতি, গীতিকা, বিকি, তোমালোকে ইমান লাগি আছা, তাৰ কাৰণে অশেষ ধন্যবাদ। ধন্যবাদ। মই ইমানতে কৈ মোৰ বক্তব্য সামৰণি মাৰিছোঁ।